চালে আপোনালোকে ৰেডমি নোট 9 পৰা ৱাইড এংগেল শ্বটৰ পৰা তো 9টা বাজিল ৰাতিৰ। তো আজিৰ ব্লগটো এইখিনিতে পৰা ষ্টাৰ্ট কৰিছোঁ। তো চাওক। তো গুড নাইট ফ্ৰেণ্ডছ, আজি ভিডিঅ'টো ইয়াতে। নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল অসমৰ। এই কেমেৰা কোৱালিটি আছে। আৰু এই মাত্ৰ যে আপোনালোকে ক্লিপ দেখা যিটো এটা এক্সিডেণ্ট হৈছিল, চাওক এজনী মাইকী মানুহে খুন্দাই দিছে মানে বুঢ়াটোক। তো আজিকালি চাওক ইমান এক্সিডেণ্ট হৈয়ে থাকে। তো সেয়াই বি ৰাইট। তো আজিলৈ ভিডিঅ'টো মানে 3 hours later. ফাইনেল থাম্বনেইলৰ হেৰি কি কৰ। তো মই ল'লোঁ বৰ্তমান ৰেডমি নোট 9, এইটো দেখা পাইছে আপোনালোকে। এইটো 14 মেগাপিক্সেল কোৱাড কেমেৰা, আপোনালোকৰ ফ্ৰণ্টত আছে 32 মেগাপিক্সেল। তো বেক কেমেৰা আপোনালোকৰ ৰেডমি নোট 9। ইয়াৰ প্ৰচেছৰ হৈছে আপোনালোকৰ দেখাই দিওঁ। ইয়াৰ প্ৰচেছৰ ডিভাইচ নোট 9 MIUI 11-12ত চলি আছে। MIUI 12ত চলি আছে। আৰু প্ৰচেছন অল ষ্টেচনছত চাই লওক কি আছে। মই বেছি নকওঁ, ওপৰৰ পৰা একবাৰ দেখাই দিওঁ। এইখিনিয়ে মডেল নাম্বাৰ। এণ্ড্ৰইড ভাৰ্জন আপোনালোকৰ 10 পাব এইটোত। আজিকালি চবতে 10 আহি গৈছে। এইটো এনেকৈ সোমাই দিব লাগিব। এইটো গেমৰ নিচিনা আৰু অলপ এই। আৰু কেমেৰা কোৱালিটিও ভাল আপোনালোকৰ। কেমেৰা কোৱালিটি এইটো নৰ্মেল মোড হৈছে। ইয়াতে মোড যাই পেলাই আপোনালোকৰ দেখা হৈছে নাইট মোড 48 মেগাপিক্সেল। 48 মেগাপিক্সেলত গ'লে আপোনালোকৰ এইটো 48 মেগাপিক্সেল হৈ যাব। আৰু আছে বহুত কিবা শ্বুটাৰ আছে। টেকনিকেল চেনেল নহয় কাৰণে অহা নাই। তো ফোনটো কেনেকুৱা লাগিল কমেণ্ট কৰি পেলাই ক'বচোন। ৰেডমি নোট 9 14 মেগাপিক্সেল 6GB পাৰি। এইটোৱেই ফোন। ভিডিঅ' ৰেডমি নোট 9 কেমেৰা দি 32 মেগাপিক্সেল কেনেকুৱা হৈছে কোৱালিটি, সেইটো ৰিয়েলমি 5 Pro'ৰ পৰা। আৰু এইটো কোৱালিটি কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰি ক'বচোন কেনেকুৱা লাগিছে। বা এইটোতে বনা নাই সেইটো মানে আপোনালোকে কমেণ্ট কৰি ক'ব। আৰু এইটো এবাৰ ৱাইড এংগেল শ্বট এটা দেখাই দিওঁ। আপোনালোকে ৰেডমি নোট 9 পৰা ৱাইড এংগেল শ্বটৰ পৰা কেনেকুৱা লাগে ক'ব। আজি ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। ভিডিঅ' ভাল পালে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। তো আজিৰ ভিডিঅ'টো এটা শেষ কৰিলোঁ। যদি ভিডিঅ' ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব। দিজৰ গপ্তেকা চাইনিং।